ফালে আছে আমাৰ লগৰবোৰ এইফালে হৈ আছে বৰ্তমান গাইজ আহি পালোঁ জেগালৈ মেচিন নমালাগে আৰু এতিয়া বস্তুবিলাক নমাই লওঁ গাইজ নমাই লোৱা আগত আমাৰ কাম ইতিমধ্যে চৰু হৈছে ষ্টাৰ্ট দিছোঁ মেচিনটো চৰু হৈছে আপোনালোকে চাই থাকক আপোনালোকক দেখাই থাকক কেনেকুৱা কি কৰে বৰ্তমান মানে চৰু হৈছে আৰু লৈ গ'ল মানে আৰু এটা পাইপ লগাই আছে ইতিমধ্যে দুটা পাইপ সোমাই গ'ল মানে কেমিকেল মিলাই পানীত কেমিকেল মিলালে মানে পাথৰত সোমাই পানীত কেমিকেল মিলাই হৈ গ'ল মানে ইতিমধ্যে খুলি আছে এতিয়া পাথৰ গুৰি হয় মানে গোটেই বালি হৈ গোটেই পাথৰবিলাক মানে লোক দিবৰ কাৰণে মানে লাগিছিলে পাথৰ পাইছিলোঁ পাথৰ পোৱাৰ কাৰণে পূৰা মানে মানুহৰ ঘৰত পূৰা লোক দিয়া হৈছিল ইফালে দুজন ইফালে দুজন দি আছে দুটা পাইপ মানে এটা পাইপ চৌকতীয়া থাকে দুটা পাইপ যেনে তেনে খাব পাৰে পূৰা পাথৰে যদি মানে চাৰিটা পাইপ খাব পাৰিলে মানে গাড়ী মানে এটা গাঁত বনালেও হয় আৰু যদি দুটাকৈ যদি গাড়ী মানে পাইপ সোমাই তেনেহ'লে ইফালে এটা ইফালে এটা দুটা গাঁত বনাব লাগিব দুটা
বোকা মাৰিব লাগিব চাওক না পাথৰৰ পৰা পূৰা মেচিনে জাপ মাৰি গৈছে পূৰা মেচিন জাপ মাৰি গৈছে পাথৰে পাথৰ মানে এতিয়া গাইজ আৰু এটা পাইপ জইন দি আছে দুটা পাইপ সোমাই গ'ল মানে বোলে দুটা সোমাই গ'ল আৰু এতিয়া এটা পাইপ জইন দি আছে চাই লওক তিনিটাটো নোমাব পাৰে গাইজ তো চাই লওঁচোন নোমাই তিনিটা তোমালোকে চাই থাকক গাইজ তিনিটা পাইপ এটা আৰু মেচিন মাৰি আছে বুলি কৈছে সিফালৰ চিষ্টেমটো অলপ বেলেগ মানে গাইজ তো বলকচোন চাই লওক ইফালে কেনেকুৱা মাৰি আছে এটা পাৰ্টি লাগি আছে চাব যাওঁচোন আৰু কেনেকুৱা অৱস্থা হৈছে চাই পাহাৰ ওপৰত গোটেই বাগান সেইফালে ওপৰত আহি পাই গ'লো এইডৰ ৰাস্তাত চাই লওঁ এই বাবু কা বেলেগ চিষ্টেমৰ মাৰি আছে অলপ বেলেগ টাইপৰ উঠাব লাগে নহয় মানে গাইজ অতনি দেখা মেচিনটো হয় সেইটো পাৰ্টিটোৱে হয় গাইজ আমাৰ পাৰ্টিটো এইটো